Hello everyone, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আজি আপোনালোকক দেখাম মই যিখন স্কুলত টিচাৰ কৰো সেই স্কুলখন আপোনালোকক দেখাম। তো গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰিব, শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো মই যিখন স্কুলত টিচাৰ কৰো সেই স্কুলখন আমাৰ ঘৰৰ পৰা মিনিমাম 3 কিলোমিটাৰ মান দূৰত হয়। আৰু 5 পৰা 6 মিনিটৰ ভিতৰতে মই ঘৰৰ পৰা স্কুল পাই যাওঁগে। আৰু এইখনেই হৈছে আমাৰ স্কুল, যাৰ নাম হৈছে স্বামী বিবেকানন্দ একাডেমি। আৰু স্বামী বিবেকানন্দ একাডেমিখন আছে লখিমপুৰৰ বাইপাছৰ কাষত। লখিমপুৰ বাইপাছৰ যিটো বুৱালগুৰি পাঁচআলি বুলি কোৱা হয় তাৰ কাষতে আছে স্বামী বিবেকানন্দ একাডেমি স্কুলখন। আৰু আমাৰ স্কুলখন সম্পূৰ্ণ Cbse হয়। আৰু আপুনি ভিতৰত সোমোৱাৰ লগে লগে স্কুলখনৰ 3টা ফ্লোৰ দেখা পাব। আৰু একেবাৰে গ্ৰাউণ্ড ফ্লোৰ ফাৰ্ষ্ট ৰুমটো হৈছে আমাৰ অফিচ ৰুম। আৰু অফিচ ৰুমত সোমোৱাৰ লগে লগে আমাৰ প্ৰথম কাম হ'ল টিচাৰ এটেণ্ডেঞ্চত চিগনেচাৰ মৰা। কিয়নো আপুনি যদি আহিও ইয়াত যদি প্ৰেজেণ্ট নামাৰে, চাইন নকৰে, তেতিয়াহ'লে আপোনাৰ এবচেণ্ট বুজাব আৰু পাৰ এবচেণ্টত আপোনাৰ চেলাৰীৰ পৰা পইচা ডিডাক্ট কৰা হয়। আৰু এতিয়া টাইম হ'ল মৰ্ণিং এছেম্বলি। আৰু মৰ্ণিং এছেম্বলিৰ কাৰণে ল'ৰা ছোৱালীকেইটাই ধুনীয়াকৈ লাইন বনাই আছে। আৰু আনফালে চাওকচোন, আমাৰ 9ৰ ল'ৰা এটা কিমান সুন্দৰকৈ এটা প্ৰজেক্ট বনাই আনিছে, প্ৰেডিক্টেবল। আৰু আনহাতে আমাৰ এছেম্বলি শেষ হ'ল। গতিকে মোৰ ফাৰ্ষ্ট ক্লাছ থাকে ক্লাছ 6ত। আৰু তাৰ কাৰণে মই এটেণ্ডেঞ্চ বহীখন বিচাৰি ল'লোঁ আৰু বিচাৰি পাই সোমালোঁ ক্লাছ 6। মৰ্ণিং মৰ্ণিং। আৰু আমাৰ 6ত বিশেষ ষ্টুডেণ্ট নাই, 6জন আছে। আৰু বাকী ক্লাছবোৰত আছে বাৰু 7, 8, 9, 10ত আছে। 6ত কিন্তু অলপ কম ল'ৰা ছোৱালী আছে। আৰু গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত ৰাখিলোঁ। যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ছ' মাছ, থেংক ইউ, লাভ ইউ অল।